সোমাইছোঁ বৰ্তমান। পূজাৰ মানে কেনেকুৱা ভিৰ হৈছে সেইটো দেখাম। ইয়াতকেইটা বহুত দেৰি কৰিছে ন। তো এইটো খুলিছে বৰ্তমান, এইটো ৰয়েল এনফিল্ড। মোৰ লক্সকা মানে বাইকখন আছে হিমালয়ান, আৰু KTM শ্ব'ৰুম খুলিছে। এইটো কিবা হাজকোৱা KTM হাজকোৱা। ইয়াত ৰখি আছোঁ আৰু ইহঁতকেইটাৰ কাৰণে ৰখি আছোঁ, মানে ইহঁতকেইটা আহি পালে একেলগে যাম। ADP কলেজ এইখন বৰ্তমানটো কোৱাৰেণ্টাইন চেণ্টাৰ হৈ আছে নেকি। এই কোৱাৰেণ্টাইনটো উঠি গ'ল ন এতিয়া। আৰু এইটো ৰাস্তা দি আহি আছোঁ, অলপ শ্বৰ্টকাট মাৰিব বিচাৰিছোঁ। মানে টাউনদি গ'লে দুটা প্ৰব্লেম আছে। এটা হৈছে আৰু দ্বিতীয়টো হৈছে মানে টাউনদি গ'লে বৰ ভিৰ হয় ন, সেইকাৰণে শ্বৰ্টকাট মাৰিবলৈ বিচাৰিছিলোঁ। ইহঁতকেইটা আগতে গুচি গ'লগৈ, আকৌ ৰখি পেলাই ৰাস্তাটো ফ্ৰণ্টত ৰখি আছোঁগৈ, তেতিয়াহে আহি পাইছে। আগলৈ গৈ আছোঁ আপোনালোকে চাই থাকক। এইখন হৈছে কলং ব্ৰিজ আৰু এইটো টাউনৰ ৰাস্তাটো, আৰু আমি এইফালে অলপ সিফালে দি আহিছোঁ। চিধা যাব নেকি? অঁ, আৰু এইখন হৈছে জেল। এইফালেদি টাউন ওলাবগৈ পাৰি। ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে এডোখৰতে। আৰু ডাব পূৰা ওলাইছে ন, ডাব নে নাৰিকল? কোনফালে দি যাবা? চিধা? এতিয়া 10:30মান বাজিছে ন, সেইকাৰণে মানুহবিলাক অহা নাই। লাহে লাহে আহিব আৰু। বিহু বজাৰ কৰিবা নে পূজা বজাৰ কৰিবা? আৰু এইডোখৰ একদম হ'লচেল গামোচা চব পায় ইয়াতে। মানে বহুত হেৰিত দিছেচোন। আৰু এইটো মেইন চক, এইফালে গুৱাহাটী ফালে যায়, আৰু এইফালে গুৱাহাটী ফালে যায়, আৰু চকটো ঘূৰি পেলাই এইখন নগাঁও কলেজ আছে। নগাঁও কলেজ আৰু এইফালে আহি আছোঁ। Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted. ভিৰৰ কথা কৈ আছিলোঁ, ভিৰ কিয় হোৱা নাই বুলি, আকৌ ভিৰ হ'লেই। বাপৰে, এই টমটমবিলাকে বেছি মানে কভাৰ কৰি লয় ৰাস্তাটো, সিহঁতি ছাইড নিদিয়ে একদম, মাজতে কি গৈ থাকিব একদম। আৰু মানুহ কিছুমানো একদম এনেকুৱা বিন্দাছত পাৰ হয় যে মানে গাড়ীয়ে ৰখাবই আৰু হয়। On the web, I need to kick the habit that my mind is breathing in. Break out, I've got to see. কিহৰ কাৰণে? অঁ, অদিতি হল ভাঙি দিব মানে। নগাঁও যোনবোৰ চাই আছে অদিতি হল বোলে ভাঙি দিব। বহুত চিনেমা চালোঁ দেই ইয়াতে, মানে সৰুকাল মনত পৰি যায়। ৰিলায়েন্স ট্ৰেন্স এখন খুলিছে নতুনকৈ। মজা দেই। অঁ, হ'ব দিয়া। আজি ব্লগ মানে 4-5মান পাব নেকি, কাৰণ কেইবাটা ব্লগ বনাম বুলি ভাবিছোঁ। এই ব্লগটো অলপ পিছতে এণ্ড কৰিম, তাৰপিছত আকৌ এটা ব্লগ বনাম আমি। তাৰপিছত জাচিংফা যাম, মানে জাচিংফা গৈ আছোঁ বৰ্তমান, আৰু কাৰোবাক লগ কৰিব গৈ আছোঁ। সকলো দেখাই গৈ থাকিম, আপোনালোকে চাই থাকিব। তো আগলৈ কি হয় দেখাই গৈ আছোঁ। আৰু আমি মানে নগাঁও টাউন ক্ৰছ কৰিলোঁ, বহুত দীঘলকৈ নগাঁও টাউন। আৰু বৰ্তমান আমি এতিয়া আহি আছোঁ ৰিজৰ্টখনৰ ওচৰলৈকে। আৰু বৰ্তমান পালোহি এই জাচিংফা ৰিজৰ্ট। আমি এইফালে যাব লাগিব, এইফালে আগত গৈ দেখাই গৈ আছোঁ, আপোনালোকে চাই থাকক। আৰু এই জাচিংফা মানে চাইনবোৰ্ডখনৰ সোমাই আহিব লাগে অলপ ভিতৰলৈ, কাৰণ ৰিজৰ্ট বস্তুটো অলপ ভিতৰলৈ হ'বই। আৰু এইফালে আহি থাকিলে এটা ৰেল লাইন পাব, আৰু ৰেল লাইনটোৰ ফালে চিধা চিধি আহি থাকিব লাগিব। মজা লাগিছে দেই শুনি। চাইনবোৰ্ড এখন দেখিছোঁ, এখনে আছেগৈ। মজা দেই। মই এবাৰ আহিছিলোঁ, ৰাতি আহিছিলোঁ, মানে গছ গছনিবিলাক দেখিছে নেকি ধুনীয়াকৈ